নমস্কাৰ বন্ধুসকল, একদম গোবিন্দ মই বোলো আজি কি বুলি কয় পূৰা ৰ'দ দিছেতো, ঘৰতে আছোঁ। কি কম কি নহ'ল লাগিছে, তাকে বোলো আজি অকণমান আমাৰ ফালে আম টেঙা খাবলৈ হৈছেগৈ আৰু তাকে টেঙা জুতি অকণমানে মাৰি দিম বোলো, সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ আৰু প্ৰথম হৈছে আৰু আমাৰ এইফালে খাবলৈ পোৱা, আমাৰ ঘৰে নিজৰে আৰু তাৰপিছত এইফালে একদম পূৰা ৰ'দ দি আছে, নিশ্চয় নহয় কেনেকুৱা ৰ'দ আমাৰ ফালে। তাৰপৰা এইফালে এই বৰা ধান কেইটামান এই শুকাবলৈ বুলি দি থৈ আছে আৰু এনেকৈ কৈ ভয়ংকৰ ৰ'দ দিছে কিন্তু আমাৰ এইফালে আজি। তাৰপৰা এইফালে আকৌ মোৰ শ্ৰীমতী পূৰা আম কটাত ব্যস্ত হৈ আছে, দেখিছোঁ নহয়। বেছি নহয় বাৰু 4-5মান আম, ঘৰৰে বাৰী আম, টেঙা আম খালি পূৰা কাটি আছে, ব্যস্ত হৈ আছে। আকৌ ভিডিঅ' কৰোঁতে কৈ আছে নুঠাবি কৈ আছে, মই কিন্তু উঠাই দি থৈছোঁ আৰু হ'বই আৰু খালি এই চকলি খাবলৈ ভাল লাগে। এইফালে মাতা পূৰা দিয়ে আছে, পূৰা দিছে, খুব ভাল পাইছে চাগে। প্ৰথম খাইছা ন আজি? আজি তাৰমানে এই বছৰত না সেইদিনা এদিন খোৱা হ'ল। শ্ৰীমতী পূৰা দিছে এইখিনি মোৰ গুটি চুটি লৈ লৈচোন দেই। ফাদাৰ আহিছে চলাই দিয়া নাই ক'ত দিছ? টেঙা খাই হেনো পাত 3 চেলেক মাৰিব লাগে, তেতিয়া হেঁপাহ পলাইছে। উঠি আহিলে হ'লে নাযাওঁ চাব লাগে নহয়। ক'ত পচাম এতিয়া পচাবি ক'ত ৰুবি ক'ত? বস্তা দিব লাগিব, বস্তা ৰুব লাগিব, বস্তা ৰুব লাগিব। বস্তা ৰুব নাই নহয়, এনেকুৱা প্লাষ্টিকৰ টিং ল'ম কৈছোন, 20 টকা ফুল জলকীয়া দাম পিঠা লাগি আছে, বগা ন প্ৰথমতে বগা আমতে আছে, ফাৰ্ষ্টে বগা তাৰপিছত পকোতে ৰঙা হয়। উপৰমুখীয়া জলকীয়া নিয়ে ক'লা আছে নেকি জলকীয়া? কি ধৰণে যে নক্সা লগা খাই আছোঁ, কি কৰি আছ তই? ভিডিঅ' কৰিব গৈছে নেকি? ভিডিঅ' বনা এতিয়া 10টামান ৰুটি এনেই খাং নাখাং ফুলনি গতে সিহঁতৰ এতিয়া বহুত চবা হৈ যাব। একদম হেৰিয়া চোতালতে আছে, দৰ্জা মুখৰ হেয়াত চেৰেকি দিয়া পাতিলে 3 চেলেক মাৰি দিব লাগে। লাগিব নি? পেলাই দিম